হেল্ল' এভৰিৱান, আজি বনাব ওলাইছোঁ ম'মৰ কাৰণে কি লৈছোঁ সেয়া মই স্কিনত দি দিছোঁ। তাৰপিছতে ম'মৰ কাৰণে যিখিনি বন্ধাকবি লৈছোঁ সেইখিনি অকণমান বইল কৰি লৈছোঁ। তাৰপিছত বন্ধাকবি আৰু পিঁয়াজখিনি সৰু সৰুকৈ কুটি ল'লোঁ। জ্বলা চাটনিৰ কাৰণে বিলাহীটো অকণমান বইল কৰি লৈছোঁ আৰু বিলাহীৰ লগত কেঁচা জলকীয়া আদা অকণমান দি মিক্সিত পিচি দিছোঁ আৰু চাটনিটো খাবলৈ সঁচাকৈ বহুত বেছি টেষ্টি হৈছিলে। তাৰপিছতে কালি মিৰ্চ, ব্লেক চল্ট বা আপোনালোকে যি মছলা ভাল পায় সেইখিনি বন্ধাকবি আৰু পিঁয়াজৰ লগত মিক্স কৰি ল'ব পাৰিব। আপোনালোকে পিছে এইটো চাই নাহাৰিব দেই, মই ক'ত বেলিছোঁ মানে কি হোষ্টেলত আছোঁ যে সকলোবিলাক বস্তু পোৱা নাযায়, সেইকাৰণে যি আছে তেনেকৈ মিলাইছোঁ আৰু আপোনালোকে ম'মৰ শ্বেপবিলাক নিজৰ ইচ্ছা অনুযায়ী দিব পাৰে, যি ভাল লাগে। আৰু ইয়াততো আমি ভাপত দিব নোৱাৰোঁ, সেইকাৰণে পানীতে বইল কৰিব দিছোঁ, কিন্তু ফাটি যোৱা নাই। অকণমান আপোনালোকে ডাঠকৈ বনাব ম'মটো, তেতিয়া ফাটি নাযায়। প্ৰিয় চিনি কেনে লাগিছে? আনিছোঁ মজা। পিছে ইহঁতেতো মিছাও ক'ব পাৰে নহয় জানো? ৰ'বক দেই, মই মানে নিজে খাই কেনে কৈ আছোঁ কেনেকুৱা হৈছে। সঁচাকৈ মই নিজে খাই চালোঁ, বহুত বেছি টেষ্টি হৈছে। আপোনালোকে ট্ৰাই কৰি চাব পাৰে। আজিলৈ ইমানেই দেই, বাই বাই।